Welcome to my YouTube channel. নমস্কাৰ পোনপ্ৰথমে মোৰ চেনেল নিৰ্মালী লাভছ আৰ্টলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আছোঁ লিজাৰ সৈতে আৰু এতিয়া আমি যাই আছোঁ আমি মাহীহঁতৰ ঘৰত আছোঁ বুলি কৈছোঁৱে আপোনালোকক আগৰ ভিডিঅ'টোত আৰু এতিয়া আমি যাই আছোঁ গীতা মন্দিৰলৈ গুৱাহাটী নুনমাটিতে এটা গীতা মন্দিৰ আছে তো তাকে চাবলৈ যাই আছোঁ তো আপোনালোককো দেখুৱাম ভিডিঅ'টো একেবাৰে স্কিপ নকৰি সেইফালে চাই থাকক আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিয়ক আৰু প্লাছফালে মা আৰু প্লিজ ছাবস্ক্ৰাইব আৰু এইফালে মা আৰু মাহী আহি আছে এয়া আৰু বলক লেটছ গ' আৰু এয়াই হৈছে গীতা মন্দিৰৰ গেটটো মানে এইফালেৰে সোমাই যাব লাগিব আৰু সোমাই গৈয়ে আমি গীতা মন্দিৰটো পাম তো গৈ থাকোঁ আৰু ইয়াৰ ৰাস্তাটো চাওকচোন ইমান ধুনীয়া আৰু বহুত ধুনীয়া পৰিৱেশটো তো বলক তেতিয়াহ'লে যাই থাকোঁ আৰু এয়া আমি গৈ আছোঁ গীতা মন্দিৰ চাবলৈ মাহী মা লিজা বলক যাওঁ ये जंगल में क्या कर रही हो तू हाँ घूमने बाघ निकल कर आएगी तो क्या करेंगे भाग जाएगी कहाँ घर तो बहुत दूर है मर जाएगी तू कहाँ छुपेगी यहाँ पे तो बाघ हाँ ये अकेली लड़की जा रहा है আৰু এয়া তাইৰ লগত জমনি কৰি কৰি যাই আছোঁ কাৰণ পাহাৰটোত ইমান ভাগৰ লাগে তো এনেকৈ গ'লে অকণ ভাগৰটো কম লাগিব সেইবাবে তো চাই যাওঁ আৰু এয়াই হৈছে গীতা মন্দিৰ আৰু আমি ফাইনেলি আহি পালোঁ বহুত ভাগৰ লাগিছে পাহাৰৰ ওপৰত উঠোঁতে একদম পূৰা গৰম লাগি গৈছে আৰু ইয়াতে বহুত চিৰিয়েল হৈ থাকে আপোনালোকে মন্দিৰটো দেখি গম পাইছে চাগে ময়ূৰপংখীখন যে চলি আছে এতিয়া সেইখনৰো শ্বুট ইয়াতে হৈছিল মই দেখিছিলোঁ আহি পোৱা নাই এতিয়া আজি ফাৰ্ষ্ট টাইম আহিলোঁ মাহীহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয় তো ভিডিঅ'টো চাই থাকক সেইফালে আৰু কি কি দেখুৱাব পাৰোঁ আৰু এয়াই হৈছে গীতা মন্দিৰ আমি ভিতৰলৈ সোমালোঁ এতিয়া আৰু অকণমান সেৱা চেৱা কৰি লওঁ আৰু এয়া আমি সেৱা চেৱা কৰি লওঁ এতিয়া কৃষ্ণ মূৰ্তি বহুত ভাল লাগিছে এতিয়া সেৱাটো কৰি লওঁ তাৰপিছত লগ পাই আছোঁ আৰু এয়া গাজি মানে প্ৰসাদ দিছে আমাক আমি অনা নাছিলোঁ কিন্তু ইয়াতে দিলে আৰু সেৱা চেৱা কৰিলোঁ অ'কে বহুত ধুনীয়া লাগিছে আজি সঁচাকৈ আৰু এয়া গৈ থাকোঁ ঘৰলৈ বুলি দেখালোঁ আপোনালোকক গীতা মন্দিৰ আৰু ৰাতিলৈকে ক'ত প্লেন আছে চাই থাকক ভিডিঅ'টো তেতিয়া গম পাব আৰু ক'ত যাওঁ তো ব'লক আৰু ভিডিঅ'টো চাই যাই থাকক আৰু এতিয়া আমি গৈ আছোঁ যাওঁতে কষ্ট নহয় কাৰণ একদম সেনেকৈ যাব পাৰিম আৰু দৌৰি দৌৰি আহোঁতেহে একদম পূৰা ভাগৰ লাগি গৈছে আৰু এতিয়া পাম আৰু জল্দি পাই কিনে তাতে কিবা খাওঁ খাই কিনে ঘৰ যাম তাৰপিছত আকৌ ক'ত প্লেন আছে আপোনালোকক মই ভিডিঅ'টোতে দেখাই থাকিম সকলোখিনি তো ভিডিঅ'টো চাই থাকক তো ব'লক এতিয়া
এয়া আকৌ সন্ধিয়া ওলাই আহিলোঁ আৰু এখন ফিল্ম ৰিলিজ হৈছে আছামিজ ফিল্ম আমুঠি পুথি সেইখন চাবলৈকে আহিলোঁ আৰু চাই কিনে কৈ আছোঁ কেনেকুৱা লাগে ফিল্মখন লগ পাই গ'লো একদম ধুনীয়া হৈছে ফিল্ম চাব আহিব চবেই আশা কৰিছোঁ আপোনালোকে চিনেমাখন চাবলৈ আহিব এমুঠি পুথি 5th উইক চলিব PVRত লাগি থাকিব বুক মাই শ্ব'ত আপোনালোকে বুক কৰি ল'ব পাৰিব চাব দে বহুত ধুনীয়া হৈছে আৰু এয়া চিনেমা চাই আহি পালোঁ আজিৰ ব্লগটো এইখিনিয়ে কেনেকুৱা লাগিলে চিনেমাখন চাই বহুত ভাল লাগিল আৰু একপিছ যদি লগ পাই গ'লোঁ ন বহুত ভাল লাগিছে বহুত ভাল আমাৰ লগত কথা পাতি আপোনালোকক দেখুৱালোঁ তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ' তো ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ লাইক কৰিব কমেণ্ট বক্সত জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি আপুনি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব তেতিয়াহ'লে আজিলৈ আহিছোঁ লাভ ইউ অল বাই